Bad news to keep. So hey, what's up people, welcome back to my YouTube channel again. So মানে guys আজি বহুত দিনৰ মই এটা ব্লগ বনাইছো এতিয়া কথাটো কি হ'ল এতিয়া এনে ওলাই আহিলো মই উলুক ফুৰিব লৈ ঘৰত থাকি থাকি বৰ লাগি গৈছে সো এতিয়া ভাটিবিলা টাইম হৈছে কমে 5টা পাৰ হ'ল এতিয়া ভিডিঅ' গুলিটো ইমান ঠিক নাই হ'ব পাৰে আহিব কিন্তু ইমানো ঠিক নহয় আৰু সো গাইস ইফালে আছে মোৰ বাইকটো আৰু একদিনৰ ভিতৰত সৰু এইটো পুরো উইন্ডশিল্ডটো লগাই দিছো মানে এইটো সো কেনে লাগিছে ক'ব অলপ সো গাইস এতিয়া যাও লাহে লাহে লোকজনে ৰখি আছে চাগে সিহঁতৰ ঘৰৰ লাগি যাও আৰু মোৰ বাইকৰ চাকাটো ইমান পাম নাই পামটো দিব লাগিব আজি চাও So guys, আজি এক সপ্তাহ মানৰ মূৰৰ পিছত বাইকটো ওলাইছো মানে ঘৰত থাকি থাকি বৰ লাগি গৈছে না তো তাৰ কাৰণে আজি গধূলি টাইমত ফুৰিবলৈ আহিছো সো দিনত ফুৰিবলৈ ইচ্ছা যায় কিন্তু গৰমটো যেনেকুৱাহে আৰু মানে কি কবি ইমান পোহৰ হয় পুৰা গাত লাগি যায় আৰু চকুটো মিলবা নৰা নিচিনা মানে ৰ'দটো যেনেকুৱা এতিয়া কি কবি গাইস So guys, লগৰ ঘৰ পাম আৰু ইয়াৰ পৰা কমে 3-4 কিলোমিটাৰ হ'ব পাৰে 3-4 কিলোমিটাৰ নহলেও 2 কিলোমিটাৰ হ'ব আৰু যাও লগ কৰো পিছত কি হয় কিবা এটা প্ল্যান কৰিব লাগিব আৰু So guys, মই আপোনালোকক এটা ধুনীয়া পৰিৱেশ দেখাবলৈ ওলাইছো গাঁৱৰ পৰিৱেশ হয় এইটো so guys চোৱা ইফালে guys আমি দুজনে এতিয়া আমি জাব খাইছো কি ওলো কিবা কথা সো হাইডাৰ পৰা একো নাই আছে ইয়াৰ মোৰো হাইডাৰ পৰা একো নাই কথা মই ক'ব নাছো সো ইফালে চাই লোৱা কি ধুনীয়াকে লাগি আছে মানে গাইছ জামটো আমাৰ ফালে এইটো সৰু জাম বুলি কয় সব ফালে মানে বেলেগ বেলেগ জাম কয় আৰু এইটো আহা সো গাইছ এটা বেড নিউজ কৈ আছো বেড নিউজটো কি সো মানে আৰু এইটো গোবৰটো কালি মান চেল হৈ যাব পাৰে মানে সো মানে কি কম বাইকৰ মটো ব্লগ নম আৰু না মটো ব্লগটো মানে অলপ কমে হ'ব তাৰ কাৰণে সো মানে মই আইফোন 11 ল'ব কৈছোঁ আৰু আইফোন 11টো লওঁ তাৰ লগতে অলপ দেখা পাব মটো ব্লগ সো কি হয় দেখা যাব গাইছ কালি মান যদি কেমেৰাটো চেল হয় দুজন কাষ্টমাৰ পাইছোঁ মানে মই Oh guys, কি ধুনীয়া পৰিৱেশ চাই লোৱা এবাৰ and here